মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ ভোট জলকীয়া আৰু সৰিয়হৰ আচাৰ। আহকচোন চাওঁ মইনো কেনেকৈ বনালোঁ। জলকীয়াখিনি সৰু সৰুকৈ কাটি ল'লোঁ। কেঁচা ভাৱটো যাবলৈ অলপ সময়ৰ বাবে ৰ'দত দি থৈ দিলোঁ। সৰিয়হখিনিও অলপ সময়ৰ বাবে তিয়াই থৈ দিলোঁ। 2 ঘণ্টামানৰ পাছত এইখিনি এতিয়া মিক্সাৰত দি গুড়ি কৰি ল'ম। সৰিয়হখিনি একেবাৰে মিহি কৰি নেপেলাব। অলপ গোটা গোটা হৈ থাকিলেও কোনো কথা নাই। এতিয়া ইয়াতে দিম অলপমান পানী দি এইখিনি মিক্স কৰি ল'ম। এতিয়া জলকীয়াখিনিও অলপ পিচি ল'ম, বেছি গুড়ি নকৰিলেও হ'ব। এতিয়া ইয়াতে দিলোঁ হালধি আৰু জোখমতে নিমখ। এফালে কেৰাহী এটাত আধা লিটাৰ তেল দি দিলোঁ। ধোঁৱা ওলোৱালৈকে তেলখিনি গৰম কৰি ল'লোঁ। এফালে ল'লোঁ পাঁচফোৰণ। এতিয়া তেলখিনিত পাঁচফোৰণখিনি দি দিলোঁ। পিচি থৈ দিয়া সৰিয়হখিনিও ইয়াতে দি দিম। এইখিনি ভালদৰে মিক্স কৰি ল'ব। এইখিনি ভালদৰে মিক্স কৰি লৈ ষ্টিমটো কমত দি এইখিনি লৰাই থাকিব। এইখিনি এতিয়া উতল আহিবলৈ লৈছে। ভালদৰে লৰাই থাকিব এইখিনি। এতিয়া ইয়াতে নিমখ আৰু হালধিখিনি দি দিলোঁ। এতিয়া পিচি থৈ দিয়া জলকীয়াখিনিও ইয়াতে দি দিম আৰু জলকীয়াখিনি দি ভালদৰে মিক্স কৰি ল'ম। এইখিনি লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। পানীটো শুকাই যোৱালৈকে এইখিনি সিজাই থাকিব লাগিব। ইয়াত এতিয়া দি দিলোঁ জলকীয়া পাউডাৰ আৰু জিৰা পাউডাৰ। বেলেগ মছলা ইয়াত একো ব্যৱহাৰ কৰা নাই। এইখিনিও ভালদৰে মিক্স কৰি ল'লোঁ। পানীটো অলপ অলপ শুকাই আহিছে। এইখিনি দেখিছেনে? এয়া পানীটো পূৰা শুকাই গৈছে আৰু এইখিনি প্ৰায় হৈ গৈছে। এইখিনি ঠাণ্ডা হৈ যোৱাৰ পাছত ইয়াতে ভিনেগাৰ দিব পাৰে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।